হাই গাইছ, আমি যাবলৈ লৈছোঁ আজি মানিকপুৰ চিটকিবাৰী। কাৰণ কিয় তাতে আমি আজি বজাৰ কৰিম। আমাৰ এজন বন্ধু আছে, বন্ধু মানে ভাতিজা হয়। বন্ধুৰ সৈতে মানে সেনেকৈ বজাৰলৈ যাবলৈ ওলাইছোঁ। আমি আহি বৰ্তমান আমি পালোঁ এইখিনি আপোনাৰ হেৰি বুলি কয় দহলাপাৰা যিটো দলং আছে, পকী দলং পালোঁ। আমি ইয়াত মানে ৰেষ্ট কৰিলোঁ বাইকটো, ৰেষ্ট কৰি কিনে তাৰপিছত আমি এইবাৰ ৰানিং হ'ম। আমি দুইজনে যাম। এতিয়া আমি গাড়ী ষ্টাৰ্ট কৰিম আমি চিটকিবাৰী যাম। চিটকিবাৰী বজাৰ কৰিম আমি, আৰু বজাৰত আমি কি লওঁ আপোনালোকক দেখাম। সবিশেষ আমি এতিয়া নকওঁ, আমি যাই পাওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো একেলগে চাই থাকিব। আমি ভিডিঅ'টো ৰানিং কৰি যাম, আপোনালোকে চাব। আমি এতিয়া ষ্টাৰ্ট কৰিম, বাইকখন ষ্টাৰ্ট কৰাওঁ। ঠিক আছে বন্ধু, আপুনি ভিডিঅ'টো বনাই থাকিব, আৰু সকলো ৰাইজে মানে ভিডিঅ'টো চাবলৈ মানে আশাবাদী হৈ থাকে, আৰু আমিও ৰেডি। ঠিক আছে, গৈ থাকোঁ। মাৰিব লাগিল বাৰু আৰম্ভ হ'ব এতিয়া। আমি সিফালৰ পৰা ভুলকাটৰ পৰা আহি দহলাৰ পৰা সোমাই এনেকৈ আমি ব্ৰিজৰ পৰা আহি আমি এইখন দলং পালোঁ। আমি আপোনালোকে চাওক ভিডিঅ'টো। আমি পালোঁ এইটো কি কয় বগলামাৰী আৰু চকীহালি যোৱা ৰাস্তাটো। ইফালৰ পৰা আমি মানিকপুৰ যাব পাৰে। তাৰপিছত আমিও সিমান ভাল কৰি চিনি নাপাওঁ, নতুন মানুহ, সেই হিচাপে আমি সুধি আহি আছোঁ। আপোনাক দেখাই আছোঁ ৰাস্তাটো। আৰু এইটো ৰাস্তা দি বোলে যাব পাৰে কি কয় মানিকপুৰ চিটকিবাৰী, ইফালে এইটো ৰাস্তা। আৰু এনেকৈ যাব পাৰে ইফালেদি, এইটো যাব পাৰে আপোনাৰ হেৰি চকীহালি। ঠিক তেনেকৈ আমি এইবাৰ ৰানিং কৰিম ইয়াৰ পৰা। আৰু আমি ইয়াত মানে জিৰালো অলপ, আকৌ আমি গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো একেলগে। হেল্ল' এভৰিৱান, আমি জাষ্ট আহি পালোঁ। এতিয়া আমি বজাৰ কৰিলোঁ। বজাৰত তাৰমানে বহুত ভিৰে লাগিল, কিন্তু বজাৰত আমি ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। কাৰণ কিয় হ'ল, বহুত ভিৰ। তাৰপিছত আমি কিছুমান কামত ব্যস্ত হৈ গ'লোঁ। তাৰপিছত লগৰজনে বজাৰ চজাৰ ল'লে। তাৰপিছত আমি তেনেকৈ আহিলোঁ। আমি গাঁৱৰ ভিতৰে আহি কিনে তাৰপিছত আমি আকৌ আহি পালোঁ এইটো দাৰিকাৰ, যিখন মানে এইটো কি দলং বুলি কয়, এইটো দাৰিকাৰ দলং, পকী দলং। এইখন নতুনকৈ বনাইছে, নতুন মানে পুৰণা হয় দেচোন, মানে নতুনকৈ হেৰি কৰিছে আৰু এইটো। তাৰপিছত আমি তাতে দলঙত আছোঁ এতিয়া। জাষ্ট মানে আজি খুবেই ৰ'দ দিছে আৰু গৰম লাগিছে। আৰু বন্ধুজনে কৈ আছে ইয়াত মানে হাঁহ আছে, হাঁহ মানে গৃহস্থ বিচাৰি আছে, মানে হাঁহ এটা লোৱাৰ মানে হেৰি প্ৰচেছ চলাই আছে। তেখেতে কৈছে কি এটা হাঁহ লৈ যাব লাগিছিল, গৃহস্থ লাগে, কিমানকৈ ধৰিব দামটোতো বৰ্তমান আপোনালোকে কওক কিমান দাম হ'ব বৰ্তমানৰ ছিজনত। আজিৰ দিনত হাঁহ এটা দাম খুব বেছি 400-500 টকা হ'ব। সেই হিচাপে আমি গৃহস্থ বিচাৰিব লাগিল। বিচাৰি কেনে কিমান এটা ল'ব, দুটা ল'ব? দুটা ল'ব একেবাৰে। আচ্ছা, আপুনি আজি কি খানা খাব তাৰমানে একবাৰে? আৰু আপুনি কালি যাব? ঠিক কথাটো। তাৰমানে আমাৰ ভাতিজা থাকে বাহিৰত, পুলিচত কাম কৰে। ছুটীত আহিছিলে, ছুটীত আহি কালি লাষ্ট দিন, কালি যাবলৈ ওলাইছে। তেনেকৈ সিও অলপ বজাৰ চজাৰ কৰিলোঁ, তাতে অলপ মাংস আকৌ ল'লোঁ। এইবাৰ কৈ আছে কি হাঁহ দুটা লোৱাৰ মানে হেৰি কৰি আছে। গাঁৱত মানে বিচাৰিলোঁ, হাঁহ বিক্ৰী নকৰে। তাৰপিছত সেইকাৰণে এইফালে আহিলোঁ যেতিয়া, আৰু হাঁহ দেখা পালোঁ, পচন্দ হৈছে। মই দেখাই আছোঁ আপোনালোকক ক'ত আছে হাঁহকেইটা। মই পিছত গৃহস্থৰ আলোচনা কৰি আমি দুটা হাঁহ লোৱাৰ মানে হেৰি কৰি আছোঁ। ঠিক আছে, মই দেখাইছোঁ। এই হাঁহ আনিছে, আপোনালোকে শুনিয়ে পাইছে চাগে। ইয়াত দলঙৰ তলত আছে হাঁহবিলাক। এইবিলাক ডাঙৰ হাঁহ আছে, এইবিলাক পচন্দমতে হাঁহ আছে। এইবিলাক হাঁহ আছে ইয়াত। আমি এইবাৰ গৃহস্থৰ ঘৰত যাম, যাই কিনে আমি হাঁহৰ দাম কৰি আমি লৈ যাম। আপোনালোকৰ চিনাৰীটো দেখাই দিওঁ দলঙৰ, এইটো তাৰিখে যাব পাৰে। আৰু মেইন হাইৱেটো হ'ল আপোনাৰ সেইফালে গাড়ী চলি আছে, আমি দেখাব নোৱাৰোঁ, ইমানখিনি জুম নহয়। বাঁহৰ ফাঁকেদি আছে এইটো। তাৰপিছত আমি এনেকৈ চিধাই গৈ যাম। ঠিক আছে।